কাতি বিহু স্পেচিয়েল ভিডিঅ' ব্লগ 1। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ঘৰত কাতি বিহু কেনেদৰে পালন কৰিলোঁ আপোনালোকক দেখাব খুজিছোঁ। প্ৰথমে এয়া আমাৰ মায়ে ঘৰ কাটি মুচিলে আৰু তাৰপিছত দেউতাই কলডালি পুতিলে। তাৰপিছত মায়ে তাত তুলসী পুলি ৰুই দিলে। তাৰপিছত মায়ে কলডালিৰ গুৰিটো মুচি দিলে। তাৰপিছত এয়া কলডোনা কটা হৈছে, এয়া আপোনালোকে চাব পাৰে। এয়া প্ৰসাদৰ যোগাৰ কৰিছে, এয়া উৎকৰণ, ফল মূলবোৰ সৰু সৰুকৈ কটা হৈছে, এয়া চাকিবোৰ, এয়া ধূনাবোৰ সজোৱা হৈছে, এয়া আমাৰ মায়ে এইবোৰ সজাই আছে, সকলো বস্তু দিয়া হৈছে। দেউতাই এখন বাৰীৰ পিছফালে দিব, এয়া দিছে। এয়া আমাৰ গধূলিৰ দৃশ্য, আপোনালোকে চাব পাৰে। সকলোবোৰ ৰুমতে এনেকৈ দিছে। এয়া কিছুমান ফটো, এয়া আমাৰ মা, দেউতা আৰু ভণ্টি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।